নমস্কাৰ অধ্যয়ন কক্ষলৈ আপোনাক স্বাগতম জনাইছোঁ এই চেনেলটোৰ যোগেদি আমি বিভিন্ন ইংৰাজী গ্ৰন্থৰ অসমীয়া সাৰাংশ আগবঢ়াই আছিলোঁ ইতিমধ্যে আমি মেজিক অফ থিংকিং বিগ নামৰ এই কিতাপখনৰ বিষয়ে আলোচনা কৰি আছিলোঁ আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে আপুনি তলত দিয়া লিংকত গৈ ভিডিঅ'টো চাব পাৰিব আৰু এই ভিডিঅ'টো শেষলৈকে চাব লগতে আপুনি আপোনাৰ পৰামৰ্শ থাকিলে মোলৈ আগবঢ়াব পাৰিব মই সাদৰেৰে সেইটো বিবেচনা কৰিম আৰু যদি ভাল লাগিছে তেনেহ'লে আপুনি লাইক কৰিব লগতে আনৰ যদি উপকাৰ হয় বুলি ভাবে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব দ্বিতীয় অধ্যায়টোত লিখকে বিফল লোকসকলে কেনেকৈ তেওঁলোকৰ বিফলতাৰ আঁৰত কিছুমান অজুহাত দেখুৱাই সেই অজুহাতৰ বিষয়ে কৈছিলে আৰু তাতে আমি স্বাস্থ্যৰ অজুহাতৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি আমি লিখকে কোৱা দ্বিতীয়টো অজুহাতৰ বিষয়ে আলোচনা কৰিম আৰু দ্বিতীয় অজুহাতটো তেওঁ কৈছে যে মগজু মেধা বা বুদ্ধিমত্তাৰ অজুহাত মই সিমান বুদ্ধিয়ক নহয় মোৰ ইমান মগজু নাই এইবোৰ হৈছে বিফল লোকসকলৰ মুখত প্ৰায় শুনা অজুহাত লিখকে কৈছে যে প্ৰায় 95% মানুহেই কিন্তু এই অজুহাতটোত কম বেছি মাত্ৰাত ভুগি থাকে কিন্তু বহুতেই এই কথাটো খোলাখুলিকৈ প্ৰকাশ নকৰে বুদ্ধিমত্তাৰ ক্ষেত্ৰত আমাৰ প্ৰায় মানুহেই প্ৰধানতঃ দুটা ভুল কৰে প্ৰথম ভুলটো কৰে আমি আমাৰ বুদ্ধিমত্তাক কম মূল্যৱান বুলি ধৰোঁ আৰু দ্বিতীয়টো হৈছে আমি আনৰ বুদ্ধিমত্তাক আমাতকৈ বেছি মূল্যৱান বুলি ধৰোঁ কিন্তু প্ৰকৃত সত্য হ'ল আপোনাৰ বুদ্ধিমত্তা কিমান আছে সেইটো বিচাৰ্য নহয় থকাখিনি আপুনি কিমান প্ৰয়োগ কৰিব পাৰিছে বা কিমান ব্যৱহাৰ কৰিছে সেইটোহে আচল কথা এই প্ৰসংগত লিখকে এজন প্ৰখ্যাত পদাৰ্থবিজ্ঞানী ডক্টৰ টেলাৰৰ এটা উদ্ধৃতি উল্লেখ কৰিছে এনেদৰে যে আপোনাৰ সন্তানটো বিজ্ঞানী হ'বলৈ তাৰ এটা বিজুলীৰ দৰে বেগী মন নালাগে অথবা চমৎকাৰী স্মৃতিশক্তি নালাগে নাইবা স্কুলত হাই গ্ৰেড পাব নালাগে লাগে কি বিজ্ঞান বিষয়ত অধিক ৰাপ থকা হ'ব লাগে এজন 120 মাত্ৰাৰ IQ থকা ঋণাত্মক নিৰাশাবাদী আৰু অসহযোগী মনোভাৱৰ লোকতকৈ এজন 100 মাত্ৰাৰ IQ থকা ধনাত্মক আশাবাদী আৰু সহযোগী মনোভাৱৰ লোকৰ উপাৰ্জন সন্মান আৰু আন সফলতা সদায় বেছি হয় কিছুমান মেধাবী লোক কিয় বিফল হয় তাৰ এটা সুন্দৰ উদাহৰণ দিছে লিখকে এনে এজন মানুহক জানে যিজন লিখকৰ অতি ঘনিষ্ঠ আছিল যি আছিল অতি মেধাসম্পন্ন ভাল বুদ্ধিমত্তাৰ আৰু ভাল একাডেমিক কেৰিয়াৰযুক্ত ব্যক্তি কিন্তু বাস্তৱ জীৱনত আছিল তেওঁ একেবাৰে বিফল ব্যক্তি তেওঁ এটা অতি সাধাৰণ চাকৰি কৰিছিল কাৰণ তেওঁ দায়িত্বশীল হ'বলৈ ভয় কৰিছিল তেওঁ জীৱনত বিয়াই কৰোৱা নাছিল কাৰণ আছিল বহুত বিবাহ শেষত গৈ বিচ্ছেদ হয় তেওঁৰ বন্ধু প্ৰায় নাছিলেই কাৰণ মানুহে তেওঁক আমনি কৰে তেওঁ কোনো সম্পত্তি ক্ৰয় কৰা নাছিল কাৰণ টকা পইচা শেষ হ'ব বুলি তেওঁ ভয় কৰিছিল এই মানুহজনে তেওঁৰ বৃহৎ মগজুৰ শক্তিক সফলতা বিচৰাত প্ৰয়োগ কৰাতকৈ কিয় সফল নহ'ব তাতহে প্ৰয়োগ কৰিলে ইয়াৰ পিছত লিখকে অন্য এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে যি নিউয়ৰ্কৰ এখন বিশ্ববিদ্যালয়ৰ পৰা PhD কৰাৰ পিছত আৰ্মিত জইন কৰিছিল আৰু আৰ্মিত জইন কৰি তেওঁ কি কৰিছিল জানেনে তেওঁ এজন আৰ্মিৰ অফিচাৰ হিচাপে নহয় বা এজন দলৰ বিশেষজ্ঞ হিচাপে নহয় তেওঁ এই 3 বছৰৰ কাৰ্যকালত এখন ট্ৰাক চলাইছিল কিয় জানেনে তেওঁ আছিল একেবাৰে ঋণাত্মক দৃষ্টিভংগীৰ তেওঁ ভাবি লৈছিল যে তলতীয়া সৈনিকসকলতকৈ তেওঁ বহুত ওপৰৰ সৈনিকৰ কুচকাৱাজবিলাক তেওঁৰ মতে আছিল মূৰ্খৰ কাম নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত তেওঁৰ ভাৱভংগী আছিল এনেকুৱা সেইবিলাক বেলেগৰ কাৰণে তেওঁৰ কাৰণে নহয় সকলোৰে ক্ষেত্ৰত আনকি তেওঁ নিজৰ ক্ষেত্ৰতো ভাবি লৈছিল যে এই ঝাটকাবোৰৰ পৰা হাত সৰাৰ একো উপায় উলিয়াব নোৱাৰা তেওঁলোক একোটা মূৰ্খ এই মানুহজনে কোনোদিন কাৰো পৰা সন্মানেই পোৱা নাছিল তেওঁৰ বৃহৎ জ্ঞানৰ ভাণ্ডাৰ পুতি পেলাইছিল আৰু তেওঁৰ সেই ঋণাত্মক দৃষ্টিভংগীয়ে তেওঁক নিচৰো নিচ কৰি পেলাইছিল আমি প্ৰায়ে শুনি অহা নলেজ ইজ পাৱাৰ অৰ্থাৎ জ্ঞানেই শক্তি বোলা বাক্যশাৰীক লিখকে অৰ্ধসত্য বুলি কৈছে তেওঁ কৈছে যে জ্ঞান তেতিয়াহে শক্তি হ'ব যেতিয়া ইয়াক ধনাত্মক প্ৰয়োগ কৰা হয় লগতে ই স্থিতিশক্তি আৰু জ্ঞানৰ ওপৰত থকা এই ভুল ধাৰণাৰ বাবেই বহু লোক জ্ঞানৰ অজুহাত মগজুৰ অজুহাত বা বুদ্ধিমত্তাৰ অজুহাতৰ চিকাৰ হয় এবাৰ বিজ্ঞানী আইনষ্টাইনক এটা প্ৰশ্ন সোধা হৈছিল যে 2 মাইলত কিমান ফুট উত্তৰত তেওঁ কৈছিল যে মই নাজানো যিটো বস্তু 2 মিনিটত যিকোনো নেওতাৰ কিতাপ এখনত উলিয়াই ল'ব পাৰোঁ সেই বস্তুবোৰেৰে মই মোৰ মগজুটো ভৰাই পেলাওঁ কিয় আইনষ্টাইনৰ এই উত্তৰটোৱে কিন্তু আমাক এটা ডাঙৰ শিক্ষা দিয়ে তেওঁ ভাবে যে আমি আমাৰ মগজুটোক এসোপামান ঘটনাৰ ভঁৰাল হিচাপে বনোৱাতকৈ কিছুমান দৰকাৰী চিন্তা কৰিবলৈ ব্যৱহাৰ কৰাহে বেছি প্ৰয়োজনীয় ফৰ্ড কোম্পানীৰ মালিক হেনৰি ফৰ্ডৰ ওপৰত এবাৰ চিকাগো আদালতত এটা মানহানিৰ গোচৰ তৰিছিল য'ত তেওঁক মূৰ্খ বুলি অভিযুক্ত কৰা হৈছিল সেই সন্মানীয় ব্যক্তিগৰাকীয়ে তেতিয়া উত্তৰ দিছিল যে আপোনালোকে প্ৰমাণ কৰক আদালতে তেতিয়া তেওঁক কেইটামান প্ৰশ্ন কৰিছিল যেনে বেনেডিক্ট আৰ্নল্ড কোন আছিল শিল্প বিপ্লৱ কেতিয়া হৈছিল ইত্যাদি
আনুষ্ঠানিক শিক্ষা নথকা ফৰ্ডে তেতিয়া তললৈ মুখ কৰি বিমৰ্ষ মনেৰে উত্তৰ দিছিল যে এই উত্তৰবিলাক মই নাজানো, কিন্তু এই উত্তৰবোৰ দিব পৰা যিকোনো মানুহ মই 5 মিনিটত উলিয়াই দিব পাৰোঁ, যিবোৰ মোৰ লগত সকলো সময়তে থাকে। লিখকে কৈছে যে ফৰ্ডে জানিছিল যে এনেধৰণৰ উত্তৰে তেওঁৰ কোম্পানীটো ডেভেলপমেণ্টত কোনো ধৰণৰ সহায় নকৰে, গতিকে তেওঁ মনত ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল। ফৰ্ডে জানিছিল যে প্ৰত্যেক মুখ্য কাৰ্যবাহীয়ে নিজৰ মগজুটো খবৰৰ ভঁৰাল হিচাপে গঢ়ি তোলাতকৈ খবৰৰ উৎসবোৰ বিচাৰি উলিওৱাতহে ব্যৱহাৰ কৰে। তাৰ পাছত লিখকে বুদ্ধিমত্তাৰ অজুহাতৰ পৰা নিজকে কেনেকৈ পৰিত্ৰাণ কৰিব পৰা যাব তাৰ 3টা উপায় দিছে। প্ৰথমটো হৈছে কেতিয়াও নিজৰ বুদ্ধিমত্তাক কম মূল্যৱান বুলি নাভাবিব আৰু আনৰখিনিক বেছি বুলি নাভাবিব। নিজৰ যিখিনি আছে সেইখিনিৰ প্ৰতি গুৰুত্ব দিয়ক। নিজৰ যিটো আটাইতকৈ ভাল প্ৰতিভা সেইটো বিচাৰি উলিয়াওক। আপুনি কিমান ভাল মগজুৰ অধিকাৰী সেইটো বিষয় নহয়, থকাখিনি আপুনি কিমান ভালদৰে প্ৰয়োগ কৰিব পাৰিছে বা ব্যৱহাৰ কৰিব পাৰিছে সেইটোহে আচল কথা। দ্বিতীয়টো হৈছে নিজকে সদায় মনত পেলাই দিয়ক আৰু বাৰে বাৰে মনত পেলাই দিয়ক যে মোৰ বুদ্ধিমত্তাতকৈ মোৰ দৃষ্টিভংগী বা ভাৱভংগী বেছি দৰকাৰী। ঘৰত বা কৰ্মক্ষেত্ৰত সদায় ধনাত্মক দৃষ্টিভংগী লওক। আপুনি কিয় নোৱাৰিব তাৰ কাৰণবোৰ বিচাৰি উলিয়াতকৈ কিয় পাৰিব তাৰ কাৰণবোৰ বিচাৰি উলিয়াওক। মই জিকিমেই এই ভাৱভংগী লওক। হাৰিম বুলি প্ৰমাণ কৰাতকৈ জিকাৰ পথবোৰ বিচাৰি উলিয়াওক। তৃতীয়তে সদায় মনত ৰাখিব যে ঘটনা বা খবৰ মুখস্থ ৰাখিব পৰা ক্ষমতাতকৈ চিন্তা কৰিব পৰা ক্ষমতাহে বেছি মূল্যৱান। মনটোক নতুন ধাৰণা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰক। নতুন ধৰণে কাম কৰাৰ ৰাস্তা উলিয়াওক। নিজকে সোধক যে মই মোৰ মানসিক ক্ষমতাক নিজৰ ইতিহাস বনাবলৈ ব্যৱহাৰ কৰিছোঁ নে কেৱল আনৰ ইতিহাস মুখস্থ ৰাখিবলৈহে ব্যৱহাৰ কৰিছোঁ।